আজিনো কি ৰেচিপি বনালোঁ চাওঁ আহকচোন। ৰঙালাও, আলু, বিলাহী, পিঁয়াজ এইখিনি ভালদৰে গুচাই পেলাই কাটি ধুই ল'লোঁ। কাবুলি বুট ভিজাই থৈছিলোঁ, এইখিনিও ভালদৰে ধুই পেলাই প্ৰেছাৰ কুকাৰটোত অলপ সময়ৰ বাবে বইল হ'বলৈ লৈছোঁ। আলুখিনি মই কিন্তু গোটাকৈ লৈছোঁ দেই, আপোনালোকে কাটিও ল'ব পাৰে। মই ইয়াতে লৈছোঁ ধনিয়া, এজইন, জালুক, আদা নহৰু এইখিনি পেষ্ট বনাই ল'লোঁ। লগতে লৈছোঁ এয়া বিলাহী 3টা মই এয়া পিচি লৈছোঁ ভালদৰে মিক্সিং জাৰত। এয়া লৈছোঁ অকণমান নৰসিংহ পাত। তাৰ পাছত মই এই পনীৰখিনি ভালদৰে সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ পেলাই অলপ সময়ৰ বাবে এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰ পাছতে মই ইয়াতে সেয়া তেলতে মই আকৌ মছলাখিনি দি দিলোঁ। মছলাখিনি ভাজা হোৱাৰ পিছত মই ইয়াতে বিলাহীখিনিও আকৌ পিচি থোৱা ভাজি লৈছোঁ। ইয়াতো বিলাহীখিনিয়ে মছলাখিনিয়ে তেল এৰিছে, ভাজা হৈ গৈছে, কেঁচা গোন্ধটো গৈছে। মই এতিয়া ইয়াতে বইল কৰি থোৱা কাবুলি বুট আৰু ৰঙালাও, আলু এইখিনি দি দিম। আলুখিনি মই গোটাকৈ যিহেতু দিছিলোঁ, এতিয়া মই হাতাখনেৰে দুফাল দুফাল কৰি দিম, নহ'লে মানে আলুখিনি একেবাৰে ভাঙি নাইকিয়া হৈ যায়গৈ দেখি মই গোটাকৈ বইল কৰি লৈছোঁ। এইখিনি মই অলপ সময়ৰ বাবে ভাজি মই ইয়াতে পানী দি দিম। মই ইয়াতে পুৰি বনাবৰ কাৰণেও ৰেডি কৰিছোঁ। এয়া মই পানী দিয়া হৈয়ে গৈছে আঞ্জাত। এয়া মই কাষতে পুৰি বনাইও আছোঁ। এয়া পুৰিখন চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে নহয়নে বাৰু। এয়া পুৰি মোৰ এইফালে হৈছেহি আৰু ছাইডতে মই পুৰি বনাই আছোঁ। যিহেতু এয়া তৰকাৰী উতলি আছে, ইয়াতে মই উতলি থাকোঁতেই পনীৰ ভাজি ৰাখিছিলোঁ, এইখিনি মই ইয়াতে দি পেলাই অলপ সময়ৰ বাবে উতলিবলৈ দিলোঁ। এয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল।